সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগলৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। আহাচোন এতিয়া ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাওঁ। ৰাতিপুৱাৰ এই চাকি গছৰ পৰা দিনটো আৰম্ভণি কৰিলোঁ। ৰাতিপুৱাই ভাত বনোৱাত লাগিলোঁ আৰু এয়া বনাইছোঁ বডি আৰু আলু ভাজি। বডি আৰু আলু ভাজি খাই কোনে কোনে ভাল পোৱা? মোৰ কিন্তু খাই বহুতেই ভাল লাগে। এয়া মই বডি আৰু আলু ভাজিছোঁ আৰু ইয়াৰ লগত ৰান্ধিছোঁ দালিখিনি মই দেখাই আছোঁ। এয়া দালি ৰান্ধিছোঁ। দালি মই মগু দালি ৰান্ধিছোঁ। বাকলি থকা মগুটো এনেকৈ বাকলিখিনি গুচাই পেলাই ৰান্ধিছোঁ। এয়া দালি আকৌ জিৰা দিহে তেল মাৰিছোঁ দেই। জিৰা দি তেল মাৰি খাওঁ বেছিভাগ, সেইকাৰণে মই ইয়াত জিৰা দি তেল মাৰিছোঁ। আৰু এইখিনি মোৰ মগু দালিখিনি। এয়া এনেদৰে মোৰ ৰাতিপুৱা সাজ ৰেডি কৰি লৈছোঁ আৰু এনেদৰে আজি ৰাতিপুৱা সাজ খালোঁ। আৰু এই দুটা কি বাৰু চিনি পাইছেনে? এই দুটা হ'ল জলফাই খাবলৈ ইমানেই মন গৈ আছিলে। যোৱাকালি দোকান কৰিব যাওঁতে জলফাই দেখিলোঁ আৰু কেইটামান আনিলোঁ। এয়া জলফাই দুটা মই দালিতে দিছোঁ আৰু এই দুটা খাম পিটিকা কৰি। আৰু জলফাই পিটিকা আৰু চাটনি মই ৰেচিপি দিম বাৰু নতুনকৈ। এই দুটা এনেই বনাইছিলোঁ যিহেতু সেইকাৰণে তোমালোককো দেখাই দিলোঁ। ৰাতিপুৱা সাজ খোৱাৰ পিছত দিনটো ইটো সিটো কৰোঁতেই গ'ল আৰু আবেলি সময়ত এয়া অলপমান ওলাই আহিছোঁ। আমি দুয়ো আবেলি এটা ঠাইলৈ গৈছিলোঁ। সেই ঠাইডোখৰ ভিডিঅ' মই বেলেগ এটা ভিডিঅ'ত দিম। মই ওলাই অহা কণৰহে তোমালোকক দেখাইছোঁ। এয়া আমি আবেলি সময়ত ওলাই আহিছিলোঁ। আমি যিহেতু বেলেগ এটা ঠাইলৈ ওলাই আহিছিলোঁ, সেই ঠাইখনত আমাৰ বহুত দেৰি হৈ গ'ল আৰু ঘূৰি আহোঁতে দেখিছে নহয় পূৰা আন্ধাৰ হৈ গ'ল। আমি ইয়াত ত্ৰিবেণীৰ ওচৰতে ফাষ্টফুড খাবলৈ ৰখিলোঁ। এয়া তেওঁ বনাই আছে। আমি চাওমিন অৰ্ডাৰ দিছিলোঁ। এয়া চাওমিন বনাই আছে আৰু গৰমে গৰমে খাই যাম আৰু এতিয়া যিহেতু অলপ অলপ ঠাণ্ডা পৰিছে। এয়া আমাৰ চাওমিন বনাই ৰেডি হৈ গ'ল আৰু ইয়াতে পিঁয়াজ দি আছে। তাৰপিছত আমাৰ দুয়োকে এয়া খাবলৈ দিছে। এয়া আমাৰ চাওমিন গৰমে গৰমে খাবলৈ লৈছোঁ। চাওমিনখিনিত ধুনীয়াকৈ তিয়ঁহ আৰু পিঁয়াজখিনি কাটি দিছে আৰু লগতে দিছিলে জলকীয়াৰ এটা চাটনি। খাই বহুতেই ভাল লাগিলে। চাওমিন খাই থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ। এয়া খাই থকা সময় হয় আৰু খাই মেলি আজৰি হৈ এয়া আমি আহি পেলাই ৰুমত পাই গ'লোহি। ৰুমতো মই অকণমান ভিডিঅ' কৰিছিলোঁ আৰু মিউট দিব লগা হ'ল। এয়া আমি আহোঁতে এটা বস্তু লৈ আহিছিলোঁ। পেকিংটোৰ ভিতৰত আছে বস্তুটো। কি কি আনিছোঁ মই তোমালোকক পেকিংটো ফালি দেখাই আছোঁ। আমি এয়া কি কি আনিছোঁ চোৱাচোন। এইটো পতঞ্জলি হনি হয় আৰু কি আনিছোঁ চাবা। এইটো হ'ল পতঞ্জলি ঘি, কাও ঘি। খাবলৈ বহুতেই ভাল লাগে, সেইবাবে দুইটা আহোঁতে লৈ আহিলোঁ। এই দুটা পতঞ্জলি প্ৰডাক্টবিলাক খাই ভালেই লাগে আৰু একো মিলাবট নাথাকে যিহেতু সেইবাবে আনিলোঁ। আৰু ইমান প্ৰাইচবিলাকো বেছি নহয়। এইটো হানিটো 120 লৈছিলে আৰু এইটো কিমান লৈছিলে জানো, বেছি নহয় 150 মানেই লৈছিলে ঘিটো। ভাল লাগে খাই পেলাই, সেইকাৰণে লৈ আহিলোঁ আৰু তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টোৰ শেষত তোমালোকক এখন কুকুৰা যুঁজ দেখাইছোঁ।
এয়া আমাৰ ঘৰত কুকুৰা দুটা আছে, চোৱাচোন কিমান হেৰি লাগিছে। ঘৰৰ পৰা ভিডিঅ' কৰি দিছিলে, মই তোমালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। কিমান জুচ লাগিছে দেখিছানে? কুকুৰা জুচখন চাই তোমালোকে বাৰু কেনে পাইছা কমেণ্ট ছেকশ্যনত জনাবা। আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে মোৰ চেনেলৰ ফ্ৰেণ্ড হ'বা আৰু মোক আগুৱাই যোৱাত সহায় কৰিবা। ধন্যবাদ।